নমস্কাৰ ৰাইজ, কেনে আছে আপোনালোক? নিশ্চয় ভালে আছে। মই আজি বনাব ওলাইছোঁ মিছা মাছৰ এখন আঞ্জা। আহকচোন মই কি লওঁ দেখুৱাওঁ। মই লৈছোঁ মিছা মাছ ইয়াত আধা কেজি, আৰু লগত লৈছোঁ বিলাহী 2টা, আৰু লৈছোঁ সৰিয়হ 2 চামুচ, আৰু মগজ লৈছোঁ 1 চামুচ ভিজাই মই তিয়াই থৈছোঁ 1 ঘণ্টা আগত, আৰু লৈছোঁ নহৰু আৰু আদা, আৰু লৈছোঁ 4টা জলকীয়া। এইখিনি গোটেই ইনগ্ৰিডিয়েণ্ট মই গোটেইখিনি বিলাহী সৰিয়হ মগজ এই গোটেইখিনি মই ধুনীয়াকৈ পেষ্ট কৰি ল'ম। এইবাৰ মই কেৰাহী বহাই দিছোঁ, আৰু কেৰাহীত অকণমান তেল দিছোঁ। মোৰ আঞ্জাখন মোৰ মা বনাব, মই মাৰ ঘৰতে আছোঁ এতিয়াও। এতিয়া কেৰাহীত আঞ্জা দিলোঁ। এইবাৰ তাত মই কালজিৰা অকণমান ফোৰণ দিম, আধা চামুচমান। এইবাৰ এইখিনি অকণমান ফুটিবলৈ দিব। এইবাৰ মাছখিনি তাত দি দিলোঁ মই। এইবাৰ মাছখিনি অকণমান সময় ভাজিব লাগিব, বহুত সময় ভাজিব নালাগে, অকণমান সময় ভাজিলে হ'ল। এই ধৰক 2-3 মিনিটমান এইদৰে ভাজিলে হ'ল, যিহেতু এইখন অকণমান ভাপা টাইপৰ আঞ্জা হয়। মাছৰ কেঁচা গোন্ধটো যাবলৈ মই এইদৰে অকণমান সময় ভাজিছোঁ। এইবাৰ তাত আদা নহৰু আৰু জলকীয়া একেলগে দি দিছোঁ পেষ্টটো। এইবাৰ অকণমান আকৌ ভাজিছোঁ। এইবাৰ ইয়াত দি দিম আমি, এইদৰে ভাজি লওক ভালদৰে। ইয়াত দিম এইবাৰ আমি বেহাৰৰ পেষ্টখিনি দি দিম, তাৰপিছত মগজৰ পেষ্টখিনিও দি দিম। দি পেলাই অকণমান আকৌ ভাজিব, বহু সময় ভাজিব নালাগে। ইয়াত মই হালধি দিয়া নাই। এবাৰ বিলাহীখিনি দি দিলোঁ। মই বিলাহীখিনি পেষ্ট কৰা নাই, পেষ্ট কৰিলে পেষ্ট কৰিব পাৰে, মই পেষ্ট কৰা নাই, যিহেতু ভাপতে সিজি যাব, সেইবাবে কৰা নাই। যদি দিব খোজে দিব পাৰে পেষ্ট কৰি, একো কথা নাই। এইবাৰ অকণমান মই ইয়াত পানী দিছোঁ, যাতে তলত নালাগে বস্তুখিনি, সৰিয়হৰ তলত তৎক্ষণাত লাগি যায় কেৰাহীত। এবাৰ ইয়াত সোৱাদ অনুযায়ী নিমখ দিব, আৰু ইয়াত মই হালধিৰ প্ৰয়োগ কৰা নাই, হালধি দিব নালাগে। মাছখিনি ভাজোঁতে অকণমান মই হালধি দিছিলোঁ, সেইখিনিয়ে হ'ব। এবাৰ এইখিনি এইদৰে ভালদৰে লৰাই চৰাই দি ইয়াত অকণমান 3 চামুচমান সৰিয়হৰ তেল দিব। দি অকণ আকৌ লৰাই দিব, গোটেইখিনি যাতে মিক্স হৈ যায়। এইবাৰ ইয়াত মই অকণমান পানী দি উতলিবলৈ দিম। এইখন খাবলৈ খুব সোৱাদ হয়, বনাই খাবচোন এইদৰে মিছা মাছ পালে। আৰু মোৰ ভিডিঅ'টি চাই যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, বেল আইকনটোও টিপি দিব। এয়া দেখিছেনে? এতিয়া মই ঢাকনি লগাই দিম। তেল অকণমান 3 চামুচত কম হৈছিল, সেইবাবে মা আকৌ অকণমান তেল দি দিলে। অকণমান সময় ঢাকনি লগালে হ'ল। এই 20 মিনিটমান ঢাকনি লগোৱাৰ পিছত মাছখিনি এই ভাপত ধুনীয়াকৈ সিজি যাব। এয়া দেখিছেনে? মোৰ এইখন তৈয়াৰ হৈ গ'ল। খাবলৈ খুব সোৱাদ হৈছে, আৰু এইখন বেছি পনীয়া কৰিব নালাগে। মাছ হৈ গৈছে মোৰ এইখন আঞ্জা এতিয়া ৰেডি।